মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি প্ৰথম অধ্যায় অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ নামৰ পাঠটিৰ দ্বিতীয় ভিডিঅ' তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ, অৰ্থাৎ নেক্সট পাৰ্টটো তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। আজি নেক্সট পাৰ্টত আমি আলোচনা কৰিম ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। আমি জানো যে ৰাসায়নিক বিক্ৰিয়া সাধাৰণতে কেই প্ৰকাৰৰ? 5 প্ৰকাৰৰ। 1 নম্বৰ আছে সংযোজন বিক্ৰিয়া, 2 নম্বৰ আছে বিযোজন বিক্ৰিয়া, 3 নম্বৰ আছে কি অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া, আৰু 4 নম্বৰটো হৈছে সাধাৰণতে কি ডি অপহৰণ বিক্ৰিয়া, আৰু লাষ্ট যেটো আছে আমাৰ 5 নম্বৰটো সেইটো হৈছে কি জাৰণ বিজাৰণ নাইবা কি বুলি কওঁ আমি ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয়। কি বুলি কোৱা হয়? জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয়। পৰীক্ষাত সাধাৰণতে বেছিকৈ ৰেডক্স বিক্ৰিয়া বুলিহে আহে কেতে বেছিকৈ আহে। এটা সাধাৰণতে আমি এই যে 5টা বিক্ৰিয়া যে পালো, অৰ্থাৎ বিক্ৰিয়াৰ প্ৰকাৰ যে 5টা পালো, ইয়াৰ প্ৰথমটো আছে সংযোজন বিক্ৰিয়া। এটা আমি চালো সংযোজন বিক্ৰিয়া কাক বলে। সংযোজন মানে কি হৈছে লগ লগা মানে কি সাধাৰণতে কি হয় দুটা বা বহুকেইটা অৰ্থাৎ 2 বা তাতোধিক বস্তু কি কৰিম আমি একলগ কৰিম আৰু সেইটোকে কোৱা হয় কি সংযোজন বিক্ৰিয়া। এটা সংযোজন বিক্ৰিয়াৰ ডেফিনেশনটা আমি সাধাৰণতে কেনেকৈ দিম তাৰ আগত মই এক্সাম্পল দিছো তোমালোকক। 1 নম্বৰটো আছিল আমি কি সংযোজন বিক্ৰিয়া। সংযোজন বিক্রিয়া ইয়াৰ ডেফিনেশনটা আমি কেনেকৈ দিম এটা এক্সাম্পল আমি বুজিলো। সাপোজ কি হৈছে x এটা মূল আৰু y এটা মূল, এই দুটা যেতিয়া লগ লাগিব মাত্ৰ কি হ'ব x y হ'ব। তেনেহলে এই বিক্ৰিয়াটোক আমি কি বিক্ৰিয়া বুলি কম? সংযোজন বিক্ৰিয়া বুলি কম। নাইবা আমি যদি এনেকৈ লিখো কাৰ্বন যোগ অক্সিজেন বিক্ৰিয়া কৰি উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব, তেনেহলে এই বিক্ৰিয়াটোক হ'ব সংযোজন বিক্ৰিয়া। আমি ইয়াৰ পৰা আমি ডেফিনেশনটো দিব পাৰো। কেনেকৈ দিব পাৰো? এই কি বিক্ৰিয়া আছিল আমি আগতে শিকি আছিলো, এইখিনি কি বিক্ৰিয়া আছিল? এইখিনি কি বুলি কয় আমি এই বিক্ৰিয়াটো বাওঁফালে থকা কাৰ্বনৰ বাওঁফালে থকা অংশ কোৱা হয় কি বুলি বিক্ৰিয়ক পদাৰ্থ। এইখিনি কোৱা হয় কি বিক্ৰিয়ক পদাৰ্থ। তোমাক আগতে লিখি দিছিলো, গতিকে আৰু এখন লিখি দিছা। এইখিনি কোৱা কি বিক্ৰিয়ক পদাৰ্থ। আৰু এইখিনি যে আছিল এইখিনিৰ নাম কি আছিল? বিক্ৰিয়াজাত পদাৰ্থ। বিক্রিয়াজাত পদার্থ। ইয়াতে ডেফিনেশনটা কেনেকৈ দিম? 2 বা তাতোধিক কি পদাৰ্থ লগ হয়? বিক্রিয়ক পদাৰ্থ লগ হয়। যদি মাত্ৰ এটা কি হয় বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয়, তেনেহলে সেই বিক্ৰিয়াটোক কি বিক্ৰিয়া বুলি কোৱা হ'ব? সংযোজন বিক্ৰিয়া বুলি কোৱা হ'ব। অৰ্থাৎ বিক্রিয়ক পদাৰ্থ যিমানটাই নহওক কিয়, দুটাতকৈ বেছি যিমানে নহওক কিয়, যদি গোটেইবিলাক যদি লগ হয় মাত্ৰ এটা হয় উৎপন্ন হয়, তেনেহলে সেই বিক্ৰিয়াটো কোৱা হয় কি বুলি কোৱা হয়? সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। মনত থাকিবনে সংযোজন বিক্ৰিয়া কাক কয়? ওকে, তোমরা পরে প্র্যাকটিস কৰিবা। নেক্সট এটা এক্সাম্পল দেখাইছো সংযোজন বিক্ৰিয়াৰ। তোমরা সাপোজ এনেকৈ খুব এক্সাম্পল হ'ব হাইড্ৰোজেন যোগ অক্সিজেন বিক্ৰিয়া হ'লে কি উৎপন্ন হ'ব? পানী উৎপন্ন হ'ব। আর এই বিক্রিয়াবোৰ সাধাৰণতে মই কি কৰিলো এই যে বিক্ৰিয়াটো লিখলো, এই বিক্ৰিয়াটো সন্তুলিত আমি আগতে পাইছো বিক্রিয়া সদায় লিখোতে কি কৰিব লাগিব? সন্তুলিত কৰি ল'ব লাগিব। অৰ্থাৎ দুয়োফালে ভৰবোৰ কি কৰিব লাগিব? মৌলবোৰৰ পৰমাণুবোৰ সমান কৰি ল'ব লাগিব। ইয়াত আমি সাধাৰণতে সমান কৰা নাই, ইয়াত অক্সিজেন দুটা আছে, এইফালে কেইটা আছে? এটা আছে, গতিকে আকৌ 2 দিব লাগিব। সমানে হাইড্ৰোজেন কেইটা হ'ল? 4টা। ইয়াত হাইড্ৰোজেন দুটা আছে কাৰণে ইয়াত আকৌ 2টা দিব লাগিব, গতিকে কেইটা হ'ল? 4টা হ'ল। এটা বিক্ৰিয়াটো সন্তুলিত হৈ গ'ল। অৰ্থাৎ ইয়াত বিক্রিয়ক পদাৰ্থ কেইটা আছিল? 2টা। লগ লাগি কেইটা উৎপন্ন হৈছে? এটা। তেনেহলে এই অৰ্থাৎ ইয়াত পানীৰ অণু 2টা উৎপন্ন হৈছে, কাৰণ ইয়াত হাইড্ৰোজেন 4টা যেহেতু অক্সিজেন 2টা কৰি পানীৰ অণু কেইটা উৎপন্ন হৈছে? 2টা উৎপন্ন হৈছে। গতিকে এই বিক্ৰিয়াটোক আমি সাধাৰণতে কি বিক্ৰিয়া বুলি কম? সংযোজন বিক্ৰিয়া বুলি কম। এটা নেক্সট আমি পালো এটা কি ইয়াৰ পাছত আমি এটা পাম বিক্ৰিয়া তাপীয় বিযোজন বিক্ৰিয়া, তাপীয় সংযোজন বিক্ৰিয়া। তাপীয় সংযোজন বিক্রিয়া বুলি আছে না, তাপবৰ্জীয় ৰাসায়নিক বিক্রিয়া। আমি সাধাৰণতে ইয়াৰ পিছত এটা পাম তাপবৰ্জীয় ৰাসায়নিক বিক্রিয়া। এটো কাক কয়? তাপবৰ্জীয় ৰাসায়নিক বিক্রিয়া। এটা তাপবৰ্জীয় ৰাসায়নিক বিক্রিয়া কাক কয়? সাধাৰণতে কিছুমান কি হয় সংযোজন বিক্রিয়া যেটা আমি ঘটাও তেতিয়া তাত বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগত কি উৎপন্ন? তাপো উৎপন্ন হয়।
তেন্তে সেই বিক্ৰিয়াবোৰক কোৱা হয় কি তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। এক্সাম্পল এটা যদি চাওঁ আমি ক্যালসিয়াম অক্সাইড, এইটো হৈছে ক্যালসিয়াম অক্সাইড আগতে পাইছো প্লাস ইয়াৰ লগত আমি পানী যোগ কৰো H2O, তেতিয়াহ'লে উৎপন্ন হ'ব কি উৎপন্ন হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড CaOH2 উৎপন্ন হ'ব। লগতে ইয়াত বহু বেছি পৰিমাণে কি উৎপন্ন হ'ব, এইটো হৈছে তাপৰ চিত্ৰ বা চিহ্ন প্ৰতীক, গতিকে লগতে কি উৎপন্ন হ'ব বহু বেছি পৰিমাণে তাপ উৎপন্ন হ'ব। এই যে আমি বিক্ৰিয়াটো যে লিখিলো অৰ্থাৎ ক্যালসিয়াম অক্সাইডৰ সৈতে যেতিয়া আমি পানী যোগ কৰো তেতিয়া উৎপন্ন হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব আৰু লগতে কি উৎপন্ন হ'ব তাপ উৎপন্ন হ'ব। আমি এইখিনি সকলোৱে দেখিছো তাপ উৎপন্ন হয় বুলি। তাত যে ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় সেইটো তোমালোকে নাজানা হয়তো। সেইটো হৈছে কি সাধাৰণতে আমি যিখিনি চূণ পাওঁ অৰ্থাৎ পানীৰ সৈতে মিক্স কৰা থাকে সেইখিনি কথা আমি এই ক্যালসিয়াম হাইড্ৰক্সাইডক শীতলিত চূণ বুলি কয়। ইয়াত মই লিখি দিছো শীতলিত চূণ বুলি কোৱা হয়। আৰু এইখিনি সাধাৰণতে কি হয় এই চূণখিনি বা চূণ পানীখিনি আমি ঘৰত যেতিয়া ৰং কৰিব লাগে তেতিয়া বগা ৰং দিয়াৰ কাৰণে এই ক্যালসিয়াম হাইড্ৰক্সাইড খিনি কি কৰো ব্যৱহাৰ কৰো। আৰু দেখা পাম তাত বহুত বেছি পৰিমাণে তাপ উৎপন্ন হৈছে বিক্ৰিয়াটোত। সেই কাৰণে সেই বিক্ৰিয়াটো বা এই বিক্ৰিয়াটোক আন এটা নাম দিয়া হৈছে, সেই বিক্ৰিয়াটোৰ নাম হৈছে কি ৰাসায়নিক তাপবৰ্জী বিক্ৰিয়া। কি বিক্ৰিয়া বুলি কোৱা হৈছে ৰাসায়নিক বা তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হৈছে। এই কাৰণ কোৱা হৈছে বিক্ৰিয়াটোত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগত এইখিনি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগত কি উৎপন্ন হৈছে তাপ উৎপন্ন হৈছে বহু পৰিমাণৰ। সেইকাৰণে এই বিক্ৰিয়াটো কোৱা হৈছে কি তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হৈছে। এটা নেক্সট আন এটা আছে আমি চাও এক্সাম্পল এটা যদি চাও সাধাৰণতে মিথেন আমি সংকেত জানো CH4। এই মিথেন গেছৰ ব্যৱহাৰ আমি ক'ত চতুৰ্থ অধ্যায়ত আমি শিকিবলৈ পাম ভালদৰে কেনেকৈ ব্যৱহাৰ কৰা হয়, কি কামত কি কেনেকৈ ব্যৱহাৰ কৰা হয়। এই মিথেন গেছটো হৈছে কাৰ্বনৰ আটাইতকৈ সৰলতম যৌগ। ইয়াৰ সৈতে যদি আমি কি কৰো এই মিথেন গেছ সাধাৰণতে আমি ক'ত পাবলৈ খুজিলে বেছিকৈ মনত কৰিব সাধাৰণতে সিলিণ্ডাৰত পোৱা যায়। আৰু সেই মিথেন গেছৰ কাৰণে কি হয় সিলিণ্ডাৰৰ যিটো জুৰ সীসা সেই সীসাৰ বৰণ সাধাৰণতে কি হয় নীলা হয়। বাকি যদি আমি খৰি বা বেলেগ অন্য বস্তু দহন কৰো তেতিয়াহ'লে তাৰ সীসা সদায় কি হয় হালধীয়া হয়, কিন্তু গেছৰ সীসা সদায় কি হয় নীলা হয়, কাৰণ তাত কি থাকে হাইড্ৰকাৰ্বন সম্পৃক্ত হাইড্ৰকাৰ্বন বুলি কোৱা হয়। আমি পিছত এই বিষয়ে পঢ়িম। এই মিথেন গেছৰ সৈতে যেতিয়া আমি দহন কৰো মিথেন গেছটো দহন কৰো তেতিয়াহ'লে কি উৎপন্ন হ'ব ইয়াৰ পৰা আমি দেখা পাম কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব আৰু লগতে কি উৎপন্ন হ'ব পানী উৎপন্ন হ'ব। কি উৎপন্ন হ'ব পানী উৎপন্ন হ'ব। তেনে ক্ষেত্ৰত যেটো এই বিক্ৰিয়াটো সাধাৰণতে আমি সন্তুলিত হৈ থকা নাই, আমি সন্তুলিত কৰিব লাগিব। তাৰ কাৰণে ইফালে অক্সিজেন দুটা ইফালে এটা ইফালে দুটা আছে, গতিকে ইয়াত দুই দিলো অক্সিজেন চাৰিটা হৈ গ'ল, ইফালে দুই দিলো হাইড্ৰোজেন চাৰিটা হৈ গ'ল, অক্সিজেন দুটা চাৰিটা কাৰ্বন এটা হাইড্ৰোজেন চাৰিটা। এনেদৰে আমি কি কৰিব লাগিব আমি আগতে শিকি আছো যে বিক্ৰিয়াবোৰ কেনেদৰে সন্তুলিত কৰিব লাগে। আগৰ যেটো ভিডিও আছিল মোৰ সেই ভিডিওটো আছে তোমালোকে তাত তলত মোৰ লিংক আছে, লিংকটোত গৈ চাবা তোমালোকে তাত পাই যাবা পুনৰ। এতিয়া কথাটো আহিল কি নেক্সট আমাৰ আহিল কি শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। কিয় কোৱা হয় শ্বসন মানে আমি সকলোৱে বুজি পাওঁ শ্বসন কাক কয় সাধাৰণতে আমি যেটো উশাহ নিশাহ লোৱা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে আমি শ্বসন বুলি কওঁ। এই শ্বসন প্ৰক্ৰিয়াটো এটা তাপবৰ্জী প্ৰক্ৰিয়া বুলি কোৱা হয়। কিয় কোৱা হয় আমি জানো যে আমাক পৃথিৱীত যিমান জীৱ আছে সকলো জীৱকে কি লাগে জীয়াই থাকিবলৈ কি লাগে খাদ্য লাগে। এই খাদ্য আমি ক'ৰ পৰা পাওঁ বা আমাক কি লাগে খাদ্য লাগিব। খাদ্য আমি আমি সাধাৰণতে ক'ৰ পৰা উদ্ভিদৰ পৰা পাওঁ আৰু সেই খাদ্যবোৰ খালে আমাৰ কি হয় শক্তি আহে গাত, কি আহে শক্তি আহে। গতিকে এই খাদ্য বস্তুবোৰ যেতিয়া আমি খাওঁ খাদ্য বস্তুবোৰ আমাৰ কি হয় পাকস্থলীত বা শৰীৰৰ বিভিন্ন অংশত ভিতৰত কি হয় শৰীৰৰ ভিতৰত বিভিন্ন অংশত কি খাদ্য বস্তুৰ পাচন হয়। পাচন হোৱাৰ ফলত শেষতকৈ কি উৎপন্ন হয় গ্লুকোজ। গ্লুকোজৰ সংকেত কিমান আছে C6H12O6 অৰ্থাৎ গ্লুকোজত কি হয় পৰিণত হয়। এতিয়া এই গ্লুকোজবোৰ কি কৰিব পাকস্থলীৰ পৰা বিভিন্ন ক্ষুদ্ৰান্তৰ পৰা বা মুখভাগৰ পৰা কি কৰিব তেজৰ নলিকা বিলাকে বিভিন্ন কোষলৈ লৈ যাব আৰু সেই কোষ বিলাকত কি কৰিব তাত সোমাই গৈ যাব। এছাপত এটা কোষ ইয়াতে কোষৰ ভিতৰত যেতিয়া গ্লুকোজটো প্ৰৱেশ কৰিব সেই সময়ত কি কৰিব আমি যেতিয়া উশাহ লওঁ উশাহত আমাৰ অক্সিজেন কি কৰিব ভিতৰত যাব আৰু সেই কোষটোৱে যেতিয়া অক্সিজেন পাব অক্সিজেনৰ সৈতে কি কৰিব ই বিক্ৰিয়া কৰিব। তেতিয়া কোষটোৰ ভিতৰত বিক্ৰিয়া কৰাৰ ফলত কি উৎপন্ন কৰিব কি অধিক পৰিমাণৰ আমাক কি কৰিব শক্তি যোগান ধৰিব। অক্সিজেনে যেতিয়া এই গ্লুকোজৰ সৈতে বিক্ৰিয়া কৰিব বিক্ৰিয়া কৰাৰ ফলত কি কৰিব কি অধিক পৰিমাণৰ কি কৰিব
শক্তি যোগান ধৰিব সেই শক্তিৰ ফলত কি কৰিব আমাৰ শৰীৰত বহুত বেছি তাপৰ উৎপন্ন হ'ব আৰু সেই কাৰণে আমি কি বুলি কোৱা হয় শ্বসনক তাপবৰ্জ্য বিক্ৰিয়া বুলি কোৱা হয় পৰীক্ষাত তোমাৰ আহিব পাৰে কেতিয়াবা ইম্পৰ্টেন্ট কোৱেশ্চন যে শ্বসনক্ৰিয় তাপবৰ্জ্য বিক্ৰিয়া বুলি কোৱা হয় বিবেচনা কৰা ব্যাখ্যা কৰা এখিনি তোমালোকে ভালদৰে অলপ পুনৰ তোমালোকে পঢ়ি চাবা ভালদৰে কিতাপখন টেক্সট বুকখন পঢ়ি চাবা তাতো পাবা তোমালোকে তোমালোকে যদি ভালকৈ টেক্সট বুকখন পঢ়া কম সময়ৰ ভিতৰতে তোমালোকে বহুতখিনি কথা আয়ত্ত কৰিব পাৰিবা মেইন কথাটো হৈছে বিজ্ঞান পঢ়াতে হলে টেক্সট বুক পঢ়িব লাগিব এটা নেক্সট কোৱেশ্চন আমাৰ আহিল কি সংযোজন বিক্ৰিয়া কৈছে আমি বিক্ৰিয়া পাঁচ প্ৰকাৰৰ সংযোজন বিক্রিয়া বল এবার আইবো আমাকে বিযোজন বিক্রিয়া কি বিক্রিয়া বল বিযোজন বিক্রিয়া বীজ সংযোজন মানে তোমাকে নিজতে ভাবিলা কি আছিল কি দুটা বা তাতকৈ বস্তু হল কি লগ লগাও অর্থাৎ যিমানে বস্তু লগ কি মানে কি কৰিব লাগিব লগ লগাব লাগিব হেতু হৈছে সংযোজন বিক্রিয়া এটা বিযোজন মানে আছে কি সেপারেট কৰা বা ভাঙা এবাৰ নেক্সট বিক্রিয়াটো হ'ল কি বিযোজন বিক্রিয়া বিযোজন বিক্রিয়া তো সংযোজন বিক্রিয়াৰ বিপৰীত সাপোজ ইয়াতে কি আছে x y এটা আছে ইয়াৰ মাজত কিবা কাৰণত কিবা বিগতিক কিবা এটা ঘটাৰ পাছত কি হ'ব x আৰু কি হ'ব y দুটা দুই সেপাৰেট হয় গুচি যাব তেনেহলে এই বিক্রিয়াবোৰ কম আমি কি বিক্রিয়া বলি বিযোজন বিক্রিয়া গতিকে ইয়াৰ ডেফিনেশন ফৰ দিবজত আমি কেনে কৰিম এইখিনি আগতে লৈছো কি বিক্রিয়ক পদাৰ্থ আৰু এইখিনি কি আছে বিক্রিয়াজাত পদাৰ্থ ইয়াৰ ডেফিনেশনটো আমি এনেদৰে দিব পৰা যায় যিবোৰ ৰাসায়নিক বিক্ৰিয়াত মাত্ৰ এটা বিক্রিয়ক পদাৰ্থৰ পৰা দুই বা ততোধিক বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় তেনেহলে তেনেবোৰ বিক্রিয়া কি বুলি কোৱা হয় বিযোজন বিক্রিয়া বুলি কোৱা হয় মনত থাকিব না অৰ্থাৎ কি বুলি কম যিবোৰ ৰাসায়নিক বিক্রিয়াত মাত্ৰ এটা বিক্রিয়ক পদাৰ্থৰ পৰা দুই বা ততোধিক বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হয় তেনেবোৰ বিক্রিয়া কোৱা হ'ব কি বিক্রিয়া বুলি বিযোজন বিক্রিয়া বুলি কোৱা হ'ব এটা বিযোজন বিক্রিয়াৰ আমি সাধাৰণতে एग्जांपल যদি এটা চাও সাপোজ তোমালোকে চাব পাৰা ক্যালসিয়াম কাৰ্বনেট আমি আগতে পালো আগতে ক্যালসিয়াম কাৰ্বনেট CaCO3 ক্যালসিয়াম কাৰ্বনেটক যেতিয়া আমি তাপ দিও তেতিয়ালে কি হ'ব ই বিয়োজিত হ'ব বিয়োজিত মানে ভাঙি যাব ভাঙি যায় কি উৎপন্ন হ'ব ক্যালসিয়াম অক্সাইড উৎপন্ন হ'ব লগতে কি উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড গ্যাস উৎপন্ন হ'ব CO2 কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হ'ব তেনে ক্ষেত্ৰত কি হ'ব এই বিক্রিয়াটোক আমি কি বিক্রিয়া বুলি কম বিযোজন বিক্রিয়া বুলি কম কি হ'ব ইয়াত মাত্ৰ এটা পদাৰ্থ আছিল বিক্রিয়ক পদাৰ্থ ই ভাঙি গৈছে কি কাৰণ তাপ দিছো তাপ দিয়াৰ ফলত ই ভাঙি গৈছে ভাঙি যায় কি উৎপন্ন হৈছে ক্যালসিয়াম অক্সাইড উৎপন্ন হৈছে আৰু কি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড গ্যাস উৎপন্ন হৈছে গতিকে দুটা বস্তু উৎপন্ন হৈছে এটাৰ পৰা কেইটা আছে দুটা হৈছে গতিকে আমি এই বিক্রিয়াটোক কি বুলি কম বিযোজন বিক্রিয়া বিযোজন মানে কি ভাঙি যোৱা नेक्स्ट आना যদি আমি एग्जांपल ল বিযোজন বিক্রিয়া ফেরাস সালফেট লবা পরে FeSO4 এটো নাম আছে কি ফেরাস সালফেট এই ফেরাস সালফেট যদি আমি তাপ দিও এটো সিম্বল তাপৰ সিম্বল হাতে আমি লিখবা পরে তাপ যেতিয়া দিও তেতিয়া ই ভাঙি যাব ভাঙি যায় কি উৎপন্ন হ'ব ফেরিক অক্সাইড উৎপন্ন হ'ব ফেরিক অক্সাইড সংখ্যা হ'ব কিমান Fe2O3 লগতে কি উৎপন্ন হ'ব সালফার ডাই অক্সাইড আৰু সালফার ট্রাই অক্সাইড সালফার ডাই অক্সাইড আৰু সালফার ট্রাই অক্সাইড উৎপন্ন হ'ব আৰু এই যে ফেরিক অক্সাইডটো যে আছে আৰু এটাকে ফেরাস সালফেট যেটো আছে এই ফেরাস সালফেটক যদি আমি তাপ দিও তেতিয়ালে ভাঙি যাব এনেকে ভাঙি যাব যে ই কি হলে ৰূপান্তৰিত হ'ব ফেরিক অক্সাইড সালফার ডাই অক্সাইড আৰু সালফার ট্রাই অক্সাইড এই তিনটা ভাগত বিভক্ত হৈ যাব বা ভাঙি যাব টুকুৰা টুকুৰা কৈ আৰু এটো সৰি যাব এটো গটা পাত্ৰ তলত জমা হ'ব এখিনি অদক্ষেপ হিচাপে এটা গ্যাস হয় এটা কি হ'ব বায়ুমণ্ডলত উৰি যাব গটে বিক্রিয়াটো আমাৰ সন্তলিত হৈ থকা না আমি জানো গটে ইয়াত আয়ৰন দুটা আছে এটা আছে গটে আগত দুই দিব লাগিব দুই দিয়াৰ ফলত কি হ'ব ইয়াত S দুটা হৈ যাব S দুটা আছে ঠিকে আছে অক্সিজেন ইয়াতে 4 ডিগ্ৰী 8টা হৈ গল ইয়াত কেতে আছে অক্সিজেন 3টা 5টা 5 3 8টা এটা বিক্রিয়াটো কি হৈছে সন্তলিত হৈছে আগৰ বিক্রিয়াটো সন্তলিত আগৰ পাই আছে গতিকে তেনেক্ষেত্ৰত এইবোৰ বিক্রিয়া কি বিক্রিয়া বুলি কোৱা হয় বিযোজন বিক্রিয়া বুলি কোৱা কাৰণ ই এটাৰ পৰা তিনিটা হৈছে বা এটাৰ পৰা দুটা হৈছে গতিকে আমি সাধাৰণতে এইবোৰ বিক্রিয়া বিযোজন বিক্রিয়া বুলি কওঁ নেক্সট তোমালোকৰ এটো কাৰণে কি এই বিক্রিয়াবোৰ আকৌ এটা কি বুলি কয়
তাপীয় বিয়োজন বিক্রিয়া বুলি কোৱা হয় কি কাৰণ কোৱা হয় যেহেতু এইবোৰ তাপ প্ৰয়োগ কৰি কি কৰিছে সাধাৰণতে এইবোৰ বিক্ৰিয়ালে ভাঙি যোৱা নাই কাৰণ এইবিলাক বিক্ৰিয়া আমি ভাঙিব লাগিলে কি দিছো তাপ প্ৰয়োগ কৰিছো গতিকে এইবোৰ বিক্ৰিয়া সাধাৰণতে তাপীয় বিয়োজন বিক্রিয়া বলেও কোৱা হয় যেহেতু কি হয় এটা আমি ডেফিনিশনটো কেনেকৈ দিম তাপীয় বিয়োজন যিবোৰ ৰাসায়নিক বিক্রিয়া ঘটাবলৈ তাপ প্ৰয়োগ কৰা হয় তেনেবোৰ বিক্রিয়া কোৱা হয় কি তাপীয় বিয়োজন বিক্রিয়া মনত থাকিব যিবোৰ ৰাসায়নিক বিক্রিয়া ঘটাবলৈ তাপ প্ৰয়োগ কৰা হয় তেনেবোৰ বিক্রিয়া কোৱা হ'ব কি তাপীয় বিয়োজন বিক্রিয়া এটা আমি সাধাৰণতে কাৰ্যকলাপ এটা আছে 1.7 এই কাৰ্যকলাপ 1.7 ত এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে তোমালোকে পিছৰ পৰা পাবা আমাক এটা পৰীক্ষা কৰিব দিছে কৈছে কি আমাক এটা প্লাষ্টিকৰ মগ ল'ব দিছে মই অকণমান ড্ৰয়িং কৰিছো তোমালোকক এটো সাধাৰণতে এটা 6 ভোল্টৰ বেটাৰী দি আছে আমাৰ তাৰ পিছত এটা এনড দি এফালে এটা আছে এনড আৰু এফালে এটা আছে কেথড এফালে এটা আছে কেথড ইয়াতে দুটাৰ বিদ্যুৎ দাঁত দিয়া আছে সাধাৰণতে আমি এই পাত্ৰটো কি কৰিছো এটা মগ লৈছো লৈ তাতে এটা দুটাৰ বিদ্যুৎ দাঁত লৈছো সেই দুটা আছে গ্ৰেফাইটৰ দণ্ড আৰু কি কৰিছো ইয়াতে আমি পানী ঢালিছো কিছু এইবিলাক পানী দিছো আৰু পানীৰ লগতে কিছু পৰিমাণে দিছো সাধাৰণতে আমি এসিড দিছো সেই এসিড হৈছে কি হাইড্ৰক্লৰিক এসিড দিছো বা সালফিউৰিক এসিড দিলে হ'ব যিকোনো এটা এসিড দিলে হ'ব গতিকে আমি ইয়াত সাপোজ হাইড্ৰক্লৰিক দিছো হাইড্ৰক্লৰিক এসিড দিছো পানীৰ সৈতে যেতিয়া ই কি কৰিব বিক্ৰিয়া কৰিব এটা আমি কি কৰিছো ইয়াত এটা সুইচ আছিল সেই সুইচটো দিছো ইয়াত বেটাৰী আছে সাধাৰণতে বেটাৰীৰ এটা সুইচ আছিল আমি সুইচটো অন কৰিছো কিছু সময় পিছত ইয়াত বিক্রিয়া ঘটিব আৰু বিক্রিয়া ঘটাৰ পিছত দেখা পাম কি পাত্ৰ দুটা যেটো দুটা দণ্ড আছিল দণ্ড দুটাৰ আমি ওপৰতে একোখন গ্লাছৰ এটা তাৰ কভাৰ লগাই দিছিলো আৰু কিছু সময় পিছত দেখা পাম কি ইয়াৰ পৰা কিছু পৰিমাণে লাহে লাহে দুটাতে কি কৰিছে বুদবুদ ওলাইছে আৰু সেই বুদবুদ ওলাতে আমি গম পাম কি তাত কি হৈছে গ্যাস জমা হৈছে কি উৎপন্ন হৈছে গ্যাস উৎপন্ন হৈছে সাধাৰণতে কি হয় যিডাল এনডৰ দণ্ড আছিল সেইডালত জমা হ'ব অক্সিজেন গ্যাস আৰু যিডাল কেথডৰ দণ্ড আছিল সেইডালত জমা হ'ব কি হাইড্রোজেন গ্যাস এটা আমি কোৱেশ্চন এটা আমি পিছফালে পাম কোৱেশ্চনটো মই পঢ়াইছো তোমালোকক যে এই কাৰ্যকলাপত পৰীক্ষণত সংগ্ৰহ কৰা গ্যাসৰ পৰিমাণ আন্ত পৰীক্ষণত সংগ্ৰহ কৰা গ্যাসৰ পৰিমাণৰ দুগুণ কি হয় গ্যাসটোৰ নাম কি এটা কথাটো হৈছে ইয়াতে কোনোবা এটা একগুণ হ'ব আৰু কোনোবা এটা দুগুণ হ'ব কি হয় সাধাৰণতে চাওক অকণমান বুজাইছো হাইড্ৰোজেন আৰু যেতিয়া আমি অক্সিজেন লগাইছিলো তেতিয়ালে কি উৎপন্ন হৈছিল পানী উৎপন্ন হৈছিল গতিকে এই বিক্রিয়াটো তেতিয়া সেই সময়ত সন্তুলিত হৈ থকা নাছিল সন্তুলিত কৰিব লাগিলে কাৰণে কি কৰিব লাগিব এফালে দুটা অক্সিজেন আছে কাৰণে ইয়াত দুই দিব লাগিব হাইড্ৰোজেন দুটা ইয়াত চাৰিটা হৈ গ'ল গতিকে এই বিক্রিয়াটো ঘটাতে ইয়াত হাইড্ৰোজেন কেইগুণ লাগিছিল দুই গুণ লাগিছিল অক্সিজেন কেইগুণ আছিল এক গুণ আছিল গতিকে ইয়াত কি কৰিব আমাৰ কোৱেশ্চনটো আনসাৰ হ'ব যে কোনটো গেছৰ পৰিমাণ দুগুণ হ'ব কোনটো গেছৰ পৰিমাণ দুগুণ হ'ব হাইড্ৰোজেনৰ পৰিমাণ কি হ'ব দুগুণ হ'ব আৰু এই গেছটোৰ নাম কি হ'ব হাইড্ৰোজেন গেছ গতিকে এই বিক্রিয়াটো কাৰ্যকলাপটোৰ কাৰণে হেতু এটা কোৱেশ্চন আছে গতিকে এইখিনি বুজাই দিলো মানে ইয়াৰ পৰা বুজিব লাগে যেতিয়া আমি বিদ্যুৎ অৰ্থাৎ পানী আৰু এচিডৰ মাজত যেতিয়া বিদ্যুৎ পঠাইছিলো তেতিয়ালে কি পাম দেখা পাম কি এনডত কিছু অলপ পিছত কি হ'ব ওপৰ ফলে অক্সিজেন গ্যাস জমা হ'ব আৰু কেথডৰ ফলে কি হ'ব হাইড্ৰোজেন গ্যাস জমা হোৱা দেখা পাম আৰু দেখা পাম কি এই অক্সিজেনৰ পৰিমাণতকৈ হাইড্ৰোজেনৰ পৰিমাণ কি হ'ব দুগুণ বেছি হ'ব এইটো আছিল ইয়াৰ কাৰ্যকলাপ এইখিনি তোমাকে পৰীক্ষাত আহে কিন্তু কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাবা পৰীক্ষা মানে কি যিকোনো পৰীক্ষা আহিব পাৰে ওটা তোমাৰ ফাইনালতো আহিব পাৰে না টেষ্ট পৰীক্ষাত মেট্ৰিকত বেছিকৈ ইম্পৰ্টেন্ট কোৱেশ্চন এইটো মেট্ৰিক আৰু টেষ্ট পৰীক্ষাৰ কাৰণে নেক্সট আনাদাৰ কোৱেশ্চন আমি চাও নেক্সট কোৱেশ্চন হয় পেজৰ পৰা চলো the silver chloride আমাকে কি আছে AgCl এই সিলভার ক্লোরাইডক যেটা আমি সূর্যৰ পোহৰত ৰাখো
মানে কি দিনৰ সময়ত যেতিয়া সূৰ্যৰ পোহৰ থাকিব তেতিয়া পোহৰত যেতিয়া ৰাখব তেতিয়াহ'লে এই সিলভাৰ ক্লৰাইডটো কি হ'ব ভাঙি যাব কেনেকৈ ভাঙি যাব কি সিলভাৰ উৎপন্ন হ'ব আৰু ক্লৰিন উৎপন্ন হ'ব গতিকে সাধাৰণতে কি হয় এই সিলভাৰ ক্লৰাইড আমি সাধাৰণতে যদি আমি প্লেট এখনত যদি লওঁ সূৰ্যৰ পোহৰ যদি প্লেট এখনত তেনেকৈ থৈ দিওঁ ওপৰত তেতিয়াহ'লে দেখা পাম কি কিছু সময়ৰ পিছত লাহে লাহে সিলভাৰখিনি এটা সাইড গুচি যাব আৰু ক্লৰিনটো কি হ'ব এটা সাইড গুচি আহিব ইয়াৰ দ্বাৰা কি কৰা হয় সিলভাৰ ক্লৰাইডৰ পৰা সিলভাৰ আৰু ক্লৰিনটো কি কৰা হয় শোধন কৰা হয় আন এটা বিক্রিয়া যদি চাওঁ আমি সিলভাৰ ব্ৰমাইড অৰ্থাৎ AgBr সিলভাৰ ব্ৰমাইডক যদি আমি আকৌ সূৰ্যৰ পোহৰতে ৰাখি থৈ দিওঁ তেতিয়াহ'লে কি হ'ব ই বিয়োজন হ'ব অৰ্থাৎ ভাঙি যায় কি উৎপন্ন হ'ব সিলভাৰ আৰু কি উৎপন্ন হ'ব ব্ৰমাইড উৎপন্ন হ'ব Br2 গতিকে এই বিক্রিয়াটো সন্তুলিত হোৱা নাই গতিকে আগত 2 লাগিব ইয়াতো 2 লাগিব সন্তুলিত কৰি লওঁ আগত গতিকে সাধাৰণতে এই যে বিক্রিয়াটো আছে সিলভাৰ ব্ৰমাইডৰ যেটো বিক্রিয়া হে বিক্রিয়াটো সাধাৰণতে আমি ক'ত ব্যৱহাৰ কৰো আগৰ যে দিনত যে আমাৰ টিভি বিলাক যে আছিল কলা বগা অৰ্থাৎ কি ব্ল্যাক এন্ড হোৱাইট টিভি গতিকে হে ব্ল্যাক এন্ড হোৱাইট কৰাৰ কাৰণে এই সিলভাৰ ব্ৰমাইডৰ এই যে বিক্রিয়াটো ঘটোৱা হয় তেতিয়াহ'লে আমি কি পাম কলা বগা ফটোগ্ৰাফাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো গতিকে সাধাৰণতে এইবোৰ বিক্রিয়া কি বিক্রিয়া বুলি কোৱা হয় তাপগ্ৰাহী বিক্রিয়া বুলিও কোৱা হয় কিয় কোৱা হয় তাপগ্ৰাহী বিক্রিয়া বুলি কাৰণ সূৰ্যৰ পোহৰ মানে কেটা তাপ লাগিব এই যে ব্ৰমাইড বা সিলভাৰ ক্লোৰাইড বা সিলভাৰ ব্ৰমাইড যেটো আছিল এটো এনে সেপাৰেট হোৱা নাছিল সূৰ্যৰ পোহৰত কি আছিল তাপ আছিল হে তাপ কি কৰিছে ই শোষণ কৰাৰ ফলত কি হ'ব এই সিলভাৰটো আৰু এই ব্ৰমাইডটো কি হৈছে সেপাৰেট হৈছে ইয়াতো সিলভাৰ আৰু ক্লোৰিন দুটা কি হৈছে সেপাৰেট হৈ গৈছে কেতিয়া হৈছে যেতিয়া সূৰ্যৰ পোহৰৰ পৰা কি হৈছিল তাপ পাইছিল তেতিয়া সেপাৰেট হৈ গৈছে গতিকে আমি এটা নেক্সট প্ৰশ্নলৈ আৰম্ভ কৰিছো এটা পদাৰ্থ এক্সক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় আমি কি পাইছিলো বগা ৰং সানিবলৈ অলপ আগতে কৈছিলো মই কি বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা ক্যালসিয়াম অক্সাইড বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় পদাৰ্থ এক্সৰ নাম আৰু সংকেত এক্সৰ নাম কি হ'ব ক্যালসিয়াম অক্সাইড এক নম্বৰ আনসাৰটো হ'ব ক্যালসিয়াম অক্সাইড আৰু সংকেত হ'ব কি CaO দুই নম্বৰ কোৱেশ্চনটো হৈছে পানীৰ সৈতে বিক্ৰিয়া কৰিলে বিক্ৰিয়াটো লিখা ইয়াক যদি পানীৰ সৈতে বিক্ৰিয়া কৰো CaO + H2O তেতিয়া উৎপন্ন হ'ব কি ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব COH2 আৰু এইখিনি সাধাৰণতে কি হ'ব শীতলতোষণ আৰু এইখিনি আমি ঘৰত ৰং কৰাৰ কাৰণে বেৰত ৰং কৰাৰ কাৰণে কি কৰো এইখিনি ব্যৱহাৰ কৰো তাৰ এইখিনি মানে খাবলৈ ব্যৱহাৰ কৰে তামোলৰ লগত ইত্যাদি আৰু দুই নম্বৰ কোৱেশ্চনটো এটা বুজাই দিলো মই আগতে যে কোনটো পৰিমাণ দুগুণ হ'ব হাইড্ৰজেনৰ পৰিমাণ দুগুণ হ'ব আৰু কিয় দুগুণ হয় এটো বুজাইলো মই অলপ আগতে গতিকে আজিলৈ ইমানতে সমাপ্ত আৰু মোৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগে তোমালোকৰ তেনেহ'লে মোৰ ভিডিঅ'বোৰ তোমালোকে লাইক কৰিবা আৰু যিমান পাৰা শ্বেয়াৰ কৰিবা লগতে সাবস্ক্ৰাইব কৰিবা যাতে অন্য এই ভিডিঅ'বোৰ কি কৰিব পাৰে চাব পাৰে ধন্যবাদ